মটো ব্লগ কৰিব পৰা নাই মানে মোৰ হেলমেটটো নাই মানে এটা ফ্ৰেণ্ডে লৈ গৈছে তাৰ কাৰণে মই মটো ব্লগ কৰিব পৰা নাই চ' আজি সি হেলমেটটো মোক দিব আহি আছে আৰু মই আছোঁ এতিয়া বিজনীত চ' অলপ পিছত ফাইনেলি হেলমেটটো লৈ আহিল ফ্ৰেণ্ডটোৱে আৰু লগতে এটা ঘড়ী আনিছে এইটো কথা এইটো আনবক্সিং কৰিম এইটো ঘড়ী এইবিলাক কুস্তি দিছে কিবা কিবি চাৰ্জাৰ দিছে এইটো আৰু এইটো মেইন ৱালটো এইটো এতিয়া অন কৰোঁ এইটো অন দে কেনেকৈ হ'ব টিভিত দিব লাগিব আচ্ছা দে কিমান লৈছে ফেচিলিটি আছে ভালেখিনি চেম মোৰ ঘড়ীটোৰ নিচিনাই প্ৰায় বাট অলপ দাম কম আৰু মোৰ হেলমেটটো এৰি লৈ গৈছিল আৰু হেলমেটটো লৈ যাই কিনে আনা নাছিল 5 দিন হ'ল আনা নাছিল আৰু তাৰ কাৰণে মই মটো ব্লগ কৰিব পৰা নাছিলোঁ চবেই ইয়াক কমেণ্ট কৰি গালি দিবি হেলমেটটো আহি গ'ল তো আজি মটো ব্লগ হৈ আছে ফাইনেলি মই ইয়াক থোৱাইছিলোঁ চুতীয়া কেইকা মোৰ হেলমেটটো লৈ গৈছিল চ' আজিৰ পৰা মটো ব্লগ ষ্টাৰ্ট বিজনী কলেজৰ পৰা আৰম্ভ বহুত দিন মূৰত আহিলোঁ আৰু মোৰ চাউণ্ডটো চাগে অলপমান বেছ দিব এতিয়া মানে এক্সজষ্টটো খুলি থৈ দিছোঁ মোৰ তো তাক বিজনী কলেজত থৈ আহিলোঁ আৰু মোক হেলমেটটো দিলে এতিয়া তো গাড়ীখনত তেলটো কম আছে চ' ফাইনেলি তেলটো ভৰালোঁ বিজনী ডিপুত যাই কিনে ডিপুৰ পৰা লগ পাই আছোঁ ক'ত যাওঁ কি কৰোঁ আৰু গাড়ীখনৰ এক্সজষ্টটো মানে খুলি থৈ দিছোঁ এতিয়া তো চাউণ্ডটো ভালদৰে শুনাই আছোঁ আপোনালোকক আৰু আপোনালোকে যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে চ' ছাবস্ক্ৰাইব কৰি দিব চেনেলটো লগতে নটিফিকেশ্যনটো দবাই দিব চ' তেলটো ভৰাই ল'লোঁ ডিপুৰ পৰা এতিয়া ইয়াৰ পৰা ওলাই দিওঁ ওলাই কিনে অলপমান গেৰকাবাৰী চাইডত যাম বিজনী মানে এনেই আৰু অলপমান এক্সজষ্টটো খোলাৰ পিছত মানে চলাই নাছিলোঁ গাড়ীখন ফল কৰে সেইকাৰণে অলপমান চলাইছা এতিয়া চাউণ্ডটো কেনেকৈ আহি আছে আপোনালোকে ক'ব আৰু অলপ পিছত গাড়ীখন দেখাই আছোঁ কি কৰিছোঁ এক্সজষ্টটো খুলি দিলে মানে হাৱাটো বেছিকৈ মানে ওলাই যায় তাৰ কাৰণে মানে তেলটো বেছিকৈ খায় সেইটো কাৰণে আৰু মাইলেজটো বেছি নিদিয়ে আৰু মই এতিয়ালৈকে আইডিয়াও কৰিব পৰা নাই মানে গাড়ীখন কিমান মাইলেজ দি আছে মানে এক্সজষ্টটো থকাৰ পিছতো তো ক'ব পৰা নাই কিমান মাইলেজ দি আছিলে আৰু এইটোতো বৰ্তমান আৰু এক্সজষ্টটো খুলি ৰৈছোঁ বৰ্তমান আৰু কিমান দিব সেইটোও ক'ব নোৱাৰোঁ এটা আইডিয়া 25 মান দিছে চাগে এক্সজষ্টটো থকা টাইমত তো আহি পালোঁ আমি গেৰকাবাৰী তো এতিয়া যাম আমি লেফ্ট ছাইড ইফালে বঙাইগাঁও ৰাইট ছাইডত তো আমি যাম লেফ্ট ছাইড পূৰা হৈ যাম টলগেট পামেই আৰু বেছি দূৰ নাই তো মানে বেছি ভিডিঅ'টো মানে লাম্বা নকৰোঁ কাৰণ এনেই আৰু মানে একেদিন ক'তো যাবও পৰা নাই ভালদৰে মানে মই বিজনীতে আছোঁ তো চেষ্টা কৰিম আপোনালোকক ভাল ভাল ভিডিঅ' কণ্টেণ্ট দি থাকিবৰ কাৰণে আৰু পাৰিলে ডেইলি ব্লগটো দিবৰ কাৰণে চেষ্টা কৰিম এতিয়া মই বিজনীত আছোঁ যিহেতু কাৰণ ঘৰত থাকিলে বেছি মানে কামটো থাকি যায় তো সেইটো কাৰণে মানে ব্লগ ডেইলি দিব নোৱাৰোঁ কোনটো বিজনীত আছোঁ এতিয়া চ' ডেইলি ব্লগ দিবৰ কাৰণে চেষ্টা কৰিম তো আমাৰ ইয়াতে এইটোৱে ভাল অসমত টলগেটত পইচা নালাগে বাইকৰ কাৰণে টু হুইলাৰৰ কাৰণে বাট 4 চকাৰ কাৰণেহে লাগে আমাৰ বাইকৰ কাৰণে নালাগে বিন্দাছ যাই থাকক দিছ ইজ শিয়ালমাৰী টলগেট হয়তো বিজনী শিয়ালমাৰী কাৰণ ক'তো যাব লগা নাই এনেই ওলাই আহিলোঁ একপাক কি ক'ম আৰু ৰুমত আছিলোঁ বৰ হৈ আছিলোঁ চ' হেলমেটটো আহি পাল তো হেলমেটটো আহিবৰ কাৰণে আৰু এনেই এপাক চলাই আহিলোঁ গাড়ীখন কেনে লাগে ভিডিঅ' দিব পৰা নাই কাৰণ সেইটোৱে মানে হেলমেটটো নাছিলে বাট বেলেগ ধৰণৰ কণ্টেণ্ট দিব পাৰিলোঁ হয় ভাবিলোঁ মটো ব্লগে কৰি দিওঁ আৰু মানে বহুত দিন ধৰি মটো ব্লগো কৰিব পৰা নাই যিহেতু তো এনেই এপাক ওলাই আহিলোঁ এনেকুৱা কি হয় চাওঁ অলপ আগলৈকে যাওঁ আমি যোৱাতে ইফালতে সোমাম কাৰণ বিজনী মানে গেৰকাবাৰী হৈ গ'লে আমাৰ বহুত ঘূৰা হ'ব যিহেতু
আৰু আপোনালোকে জনাব মানে মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে। তো আমি অলপমান দূৰলৈকে আহিলোঁ, বাট ইফালে ইউটাৰ্ণ লৈ ল'ম। তো আপোনালোকে চাই আপোনালোকে ক'ব চাউণ্ডটো কেনেকুৱা লাগিছে। অ' ভাই এইজন মানুহ আৰু কি কৰি আছে? অ' ভাই চাব কিবা হৈছে চাগে, এইটো মানে বুলিব নোৱাৰে, মানে ভৰিটোত কিবা হৈছে, তাৰ কাৰণে ই এনেকৈ যাই আছে। তো একবাৰ মই আপোনালোকক গাড়ীখন ৰাখি কিনে বঢ়িয়া কৰি একবাৰ RPM দি আপোনালোকক দেখাম ব্লগটোত কেনেকুৱা লাগে চাউণ্ডটো, পূৰা বেছটো আপোনালোকে শুনিব আৰু পূৰা ধামাকা লাইক কৰি দিব ভিডিঅ'টো, লাইক আৰু শ্বেয়াৰ। তো ইয়াতে অলপমান ৰখি দিওঁ, তো কেনেকুৱা হয় চাউণ্ডটো একবাৰ চাওঁ। তো ফাইনেলি একবাৰ RPM দি কিনে দেখাম ইয়াতে কেনেকুৱা হয় চাউণ্ডটো। বৰ্তমান মানে এক্সজষ্টটো খুলি থৈ দিছোঁ বাইকৰ, চাওক আপোনালোকে পূৰা মানে পূৰা চাউণ্ডটো লাউড আহিব। পি ইয়া পূৰা হাঁহি। চ' ইয়াৰ পৰা ওলাই দিওঁ এতিয়া। চ' মানে এতিয়া ঘৰৰ মানুহ ৰুমত আহি গ'ল, তো এতিয়া ৰুমত যাই আছোঁ। কাৰণটো হৈছে ৰুমত বস্তু দিব আহিছে। তো চাওঁ ঘৰত যাই কিনে মানে ৰুমত যাই কিনে চাওঁ কি লৈ আহিলে কি কৰিলে। ৰুমত যাই লওঁ আগতে। তো মানে এটা সৰু চাই ব্লগ বনাবৰ কাৰণে চেষ্টা কৰিলোঁ। ভালেকেইদিন ধৰি ব্লগ দিব পৰা নাই যিহেতু, আৰু বহুতে কমেণ্ট কৰি কৈ আছিলে যে ফেচ কেম ভিডিঅ' বনাব লাগে, কাৰণ ফেচ কেম ভিডিঅ' বনাব অলপমান টান লাগে মোৰ যিহেতু। তো নেক্সট ব্লগত চেষ্টা কৰিম বাৰু ফেচ কেম ভিডিঅ' দিবৰ কাৰণে। আমি ভাবিছিলোঁ অলপ সৰবুকৰ পিনে যাম, মিজু বুলি এটা মানে হেৰি খুলিছে, কি কয় ৰিজৰ্ট এখন খুলিছে, যিহেতু তাতে ৰিজৰ্টে নে কিয়ে মই ভালদৰে বৰ্তমানো মানে ইনফৰমেশ্যনটো লোৱা নাই। তো ইনফৰমেশ্যনটো লৈ কিনে আপোনালোকক যাম, আপোনালোকক দেখাম এইটো কি বনাইছে। মানে ভাল লাগে, মানে তাতে এখন স্কুটাৰ আছে যিহেতু, মানে ভিডিঅ' দেখিছোঁ বহুতৰ, ফটো দেখিছোঁ ফ্ৰেণ্ডবিলাকৰ যিহেতু। তো এতিয়া শিয়ালমাৰী হৈ কিনে যাই আছোঁ ৰুমত। তো নতুন নতুন কণ্টেণ্ট দি থাকিবৰ কাৰণে আপোনালোকক চেষ্টা কৰিম। মোৰ ভিডিঅ' বনোৱা ষ্টাইলটো অলপমান মানে ভাল নহয়, মানে প্ৰফেশ্যনেল নহয়, কাৰণ আৰু মাইকটো আহি পোৱা নাই এতিয়ালৈকে যিহেতু, মানে আনিব পৰা নাই, সেইকাৰণে আৰু মাতটোও ভালদৰে ওলোৱা নাই, মানে মাতটো ফাটি ফাটি কিনে যাই আছে যিহেতু। অ' ভাই ট্ৰেক্টৰত তলি মিউজিকত নেক্সট লেভেল আইডিয়াৰ মানে পূৰা একেবাৰে হেৰি নাই আৰু যি টি দেখা পাওঁ। ৱাও পানী চাওক পূৰা একদম আজি পূৰা বেয়া পানী আহিছে আজি বৰষুণ বহুত ধামাকা হৈছে যিহেতু, তাৰকাৰণে পানীটো বহুত পূৰা একেবাৰে লেতেৰা আহিছে, ধামাকা পানী পৰিছে চাগে আজি। কিন্তু মানে মই গম পোৱা নাই যিহেতু, মানে কাৰণ চাৰ্টটো মানে ঢালাই দিয়া, তাৰ কাৰণে গম পোৱা নাযায় বৰষুণ পৰিলেও ৰুমত। এই ব্লক পোৱাৰ ৰাস্তাবিলাক ইমান প্লেইন নহয়, তাৰ কাৰণে মানে জোৰে চলাব ইমান এটা ভয় লাগি থাকে, কাৰণ মানে এনেকা তাৰ কাৰণে গাড়ীখন জাম কৰি থাকে। ফাইনেলি ৰুমটো আহি পালোঁ আৰু ৰুমত আহিয়ে পাইছে। তো গাড়ীত বহি আছে, এতিয়া আৰু চাওঁ কি আনিছে কি আনা নাই। এইটোৱে হয় ৰুমটো, আপোনালোকক আগৰ ব্লগতো দেখাইছোঁ। তো মানে বাইকখন ইয়াতে পাৰ্ক কৰি দিলোঁ এতিয়া। তো কি আনিছে আৰু ঘৰৰ পৰা তো চাওঁ এতিয়া। ইনি মিটিঙত যাবি এবাৰ। তো মানে ডিচিজ বস্তু আহি গ'ল আমাৰ। তো ইয়াত কি আনিছে দেখাইছোঁ আপোনালোকক। আৰু পানীৰ ড্ৰাম, খালী ড্ৰাম লৈ আহিছে। ফাইনেলি বেলটো আৰু বেলটো এতিয়া মোৰ ৰুমত আহিলে তো বেলটো মাৰি দিব চবে এনেকৈ। তো ইফালে আমি থাকিলে গম পাওঁ, মানে ৰুমত আহি গ'লোঁ এতিয়া, লাইট চাইটবিলাক দি আছোঁ আৰু পূৰা মানে বেল বজাই আছে। আপোনালোকে যদি কোনোবা আহে মোৰ ৰুমত তো বেলটো বজাই দিব আৰু মই গম পাম এইটো হয় কিটচেন। তো কি আনিছে আপোনালোকক দেখাই আছোঁ। তো ইয়াতে আনিছে কি, অ' ভাই আমাৰ লোকেল ঘৰৰ গাখীৰ আৰু লগত তামোল আৰু পাণ, মজা, আৰু গাখীৰ দি দিছে মায়ে। মৰম। তো ফাইনেলি ৰুমত আহি গ'লোঁ এতিয়া। তো মানে ব্লগটো এইখিনিয়ে আছিলে, মানে সৰবুগত যাম বুলি ভাবিছিলোঁ আৰু সৰবুগত যোৱা নহ'ল।
তো ৰুমত আহি কিনে বঢ়িয়া হাৱা ঠাৱা খাই আছোঁ এতিয়া মানে অলপ পিছত ব্লগটো এডিট কৰিম আৰু আপোনালোকে ব্লগটো পাই আছে পূৰা লাইক কমেন্ট শেয়ার সাবস্ক্রাইব করিবা নাপাহৰিবা প্লিজ 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 ব্লগ এইখিনিয়ে আছিলে সৰুছে এটা ব্লগ দিবৰ কাৰণে চেষ্টা কৰিলোঁ বহুত দিন ব্লগ দিয়া নাছিলোঁ যিহেতু তো মানে এইখিনিয়ে আৰু মানে গাড়ীখনৰ অলপমান এগজষ্ট খুলিছিলোঁ যিহেতু এগজষ্ট খোলাৰ কাৰণে আপোনালোকক এটা নতুন ব্লগ দিলোঁ আৰু ফেনটো চলি আছে যিহেতু মানে আৱাজটো অলপমান কাটি কাটি মানে অলপমান বেলেগ ধৰণৰ আহিব পাৰে যিহেতু মই মোবাইলেদি ব্লগ বনাই আছোঁ এতিয়া আগলৈকে কিজানি অলপমান ভাল গপ্ৰ চপ্ৰ লোৱাৰ চেষ্টা কৰিম যিহেতু আপোনালোকে যদি মানে মৰম দিয়ে বহুত তো আহি আছে চব আহি যাব আপোনালোকৰ মৰম পালে তো এতিয়া বাই বাই টাটা তো নেক্সট ব্লগত লগ পাম